আচলতে মানুহবোৰ হৈছে কি এই মেণ্টেলিটি অলপ বেয়া হৈছে নেকি মানুহবোৰ মাথাবোৰে দিনে দিনে ঘটনাবোৰ কি কৰি আছে যিখন দেশত নাৰীক আমি দেৱী ৰূপে পূজা কৰোঁ আৰাধনা কৰোঁ সেইখন দেশত দেৱীক এতিয়া মাৰপিট আজি এই ঘটনাটোৱে গানো হিঁয়ৰি যোৱা ঘটনা এইটো এটা কেনেকৈ কেনেকুৱা ধৰণৰ মানুহ এইবোৰ কেনেকুৱা মেণ্টেলিটি কেনেকুৱা এইবোৰ মানুহ আচলতে দেশখন কোনফালে গতি কৰিছে একো ধৰিব পৰা নাই পৃথিৱী ধ্বংস হ'ব বুলি কৈ আছে আচলতে এনেকেই পৃথিৱী ধ্বংস হ'ব মানে মানুহক মাৰপিট কৰা হ'ব মানুহক কটাকটি হ'ব এইদৰে এনেকুৱাই হ'ব যে তিনিটা ধৰ্মৰ ভিতৰত যোনটো যুগ চলি আছে সেই যুগটো যে মানুহে মানুহৰ প্ৰতি হিংসা মানে যি হ'বলগীয়া আছে এইটো যুগতে হ'ব আৰু এনেকৈ মানুহ ধ্বংস হ'ব বুলি প্ৰবাদ আছে আৰু এনেকুৱা ধৰণৰ মানুহক আচলতে এনেকুৱা ধৰণৰ দোষীক শাস্তি নহয় এনেকুৱা শাস্তি দিব লাগে যাতে তেওঁ মৃত্যুদণ্ডতকৈও কম নহয় এনেকুৱা শাস্তি এনেকুৱা ধৰণৰ পশু বুলি ক'লেও মানে ভুল হ'ব দানৱ বুলি ক'ব লাগিব এনেকুৱা কিতাপ দুজনী ছোৱালীক দাৰে ঘপিয়াই এনেকুৱা এটা কাণ্ড কৰিবলৈ ইমান কেনেকুৱা ধৰণৰ মেণ্টেলিটি হ'ব লাগিব এনেকুৱা ধৰণৰ মানুহ সমাজত থকাতকৈ নথকাই ভাল এনেকুৱা ধৰণৰ মানুহক মাৰি পেলোৱাই ভাল গুলিয়াই মাৰিব লাগে এনেকুৱা ধৰণৰ মানুহক থাৰ্ড ক্লাছ মানুহ এনেকুৱা চ' বেছি নকওঁ জাষ্ট ইনফৰ্মেশ্যনৰ কাৰণে ভিডিঅ'টো দিলোঁ সৰু ক্লিপ কেইটামান দিম গোটেইকেইটা ক্লিপ দেখাবলৈ একেবাৰে মন নাযায় আচলতে বহুত ভয়ংকৰ বুলি ক'ব লাগিব মাথা কাটি গৈছে তেজে ৰাঙৰি হৈছে এনেকুৱা এটা মানে সহ্য নহয় এনেকুৱা ঘটনা আৰু এনেকুৱা ধৰণৰ ঘটনা